हेलो दोस्तों, मैं दिलीप शर्मा एडीज एम्पायर यूट्यूब चैनल की तरफ से आपको इतना ही कहना चाहता हूं कि यार स्टे होम, स्टे सेफ। अगर आपको बाहर भी जाना है बहुत जरूरी काम से तो प्रॉपर वे में जाएं, मास्क का इस्तेमाल करें, हैंड सैनिटाइजर अपने साथ रखें, हैंड ग्लव्स का इस्तेमाल करें ताकि आप अपने आप को बचा सके, अपने गांव वालों को बचा सके, अपने लोगों को, अपने स्टेट असम वालों को बचा सके और साथ साथ अपने देश को बचा सके। आप अपने प्रोटेक्शन, अगर अपना प्रोटेक्शन करेंगे तो पूरे देश का प्रोटेक्शन करेंगे यार। आज के दिन में 2 गज की दूरी बहुत जरूरी, क्योंकि जो ग्रीन जोन है वो रेड जोन में तब्दील होता जा रहा है। और देखो भाई, कहीं एक छोटा सा गलती अगर आपने कर दिया तो आपका जो ग्रीन जोन है वो भी रेड जोन हो सकता है। तो प्लीज स्टे होम, स्टे प्रोटेक्टेड। हाय हेलो नमस्कार, मैं मनोज, आपलोके चाই আছে ঠাকুৰিজ লাইভ। বৰ্তমান কৰোনা ভাইৰাছৰ আতংক যি দিনক দিনে বাঢ়ি গৈছে, ঘৰৰ পৰা ওলোৱাটো এতিয়া বিপদজনক হৈ পৰিছে। সেইকাৰণে সকলোৱে ঘৰতে থাকক, সুৰক্ষিত থাকক। আৰু ঠাকুৰিজ লাইভৰ পৰা এইটো ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰা হৈছে যাতে সকলোৱে এই নিয়ম মানি চলে আৰু ঘৰতে থাকে। আৰু শেষত এটা অনুৰোধ, মোৰ এটা ইউটিউব চেনেল আছে মনোজ ব্লগছ বুলি, নতুনকৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে সহায় কৰিব আৰু ছাপোৰ্ট কৰিব মোৰ চেনেলটো। থেংক ইউ। নমস্কাৰ, মই জনাৰ্থন নায়ক আৰু মই আপোনালোক সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ বাউণ্ডেৰীৰ ভিতৰতে থাকিব, বাহিৰলৈ ওলাই নাযাব বিনা কামত। খুব এমাৰ্জেঞ্চি কাম হ'লে আপোনালোকে বাহিৰ ওলাই যাব, কাৰণ যি কৰোনাৰ মহামাৰী যি ডাঙৰ ভয়ংকৰ ৰূপ লৈ আছে আপোনালোকে চাই আছে। গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকে যাতে ঘৰতে থাকে আৰু চেফ থাকে। ধন্যবাদ। Hello, this is Dipu Sharma. I'm running a channel Gyanavi Pathshala. In this hard time of coronavirus pandemic, do not leave your home. Please, it's my honest request. Stay home, stay safe. Keep your family safe, keep your society safe. So, please do not leave out of your home and make everyone safe. Thank you very much. All the best. নমস্কাৰ অসমবাসী ৰাইজ। কেইদিনমান ব্যস্ত আছিলোঁ এটা ৰিয়েলিটি শ্ব'ত, অসম বিহুৱানী ছিজন 1ত। আজি সেই সমাপ্তি হ'ল। আজি ঠিক 9 তাৰিখে আজি অসম বিহুৱানী ছিজন শেষ হ'ল। আৰু মোক মোৰ ভাইটি বুলি ক'ম, ভাইটিয়ে মোক ভিডিঅ' এটা বিচাৰিলে যে কৰোনাৰ ওপৰত। মই সকলোকে এটাই মেছেজ দিব বিচাৰোঁ তেজপুৰ গাংষ্টাৰৰ পৰা, সকলো ঘৰতে থাকক, ষ্টে হোম, ষ্টে ছেফ, ক'তো ওলাই নাযাব ইমান এটা, কাৰণ অসমতো সংখ্যা বৃদ্ধি হৈছে, কমেও হাফ চেঞ্চুৰী মাৰি দিলে অসমে। নমস্কাৰ, মোৰ নাম শ্ৰী অভিৰাজ ৰাভা, মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ আৰু মোৰ চেনেলটোৰ নাম হৈছে অভি এণ্টাৰটেইনমেণ্ট। বৰ্তমান যি কৰোনা মহামাৰীৰ আতংক চলিছে, এই সময়ত সকলোৱে ঘৰতে থাকক আৰু সুস্থ থাকক আৰু আনকো সুস্থ ৰাখক। মোৰ নাম শ্ৰী কমল বৈশ্য, মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে ABC টেকনিক্স। বৰ্তমান কৰোনা ভাইৰাছ চলি আছে, তো আপোনালোকে ঘৰতে থাকক, নিজকে সুৰক্ষিত কৰি ৰাখক, লগতে নিজৰ পৰিয়ালকো কৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখক। নমস্কাৰ, মই অমলান কাশ্যপ সাহা, গুড মৰ্ণিং অসমৰ তৰফৰ পৰা আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোক সকলোৱে জ্ঞাত, বৰ্তমান সময়ত কৰোনা ভাইৰাছে কেনেধৰণৰ আতংকৰ সৃষ্টি কৰিছে, কেনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, গতিকে মই সমগ্ৰ অসমবাসীক আমাৰ গুড মৰ্ণিং অসম পৰিয়ালৰ তৰফৰ পৰা এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আপোনালোকৰ ঘৰতে থাকক, সুৰক্ষিত থাকক, বিনা কাৰণত আপোনালোকে ঘৰৰ বাহিৰলৈ ওলাই নাহিব, যাৰ দ্বাৰা আমি আচলতে কৰোনা সংক্ৰমণৰ যিডাল চেইন, সেই চেইনডাল আমি যাতে ছিগিবলৈ সক্ষম হওঁ, তাৰ বাবে আপোনালোক সকলোৱে সহায় সহযোগ আগবঢ়াওক, ইয়াকে আমি কামনা কৰিছোঁ। নমস্কাৰ, মই কমল কটকী, মোৰ ইউটিউব চেনেলটোৰ নাম সপোন ব্লগ। ঘৰত থাকক, সুস্থ থাকক, বিনা কাৰণত ঘৰত বাহিৰত নোলাব। নমস্কাৰ, মোৰ নাম শ্ৰী বিৰোচন হাজৰিকা, মোৰ চেনেলটো বিৰোচন হাজৰিকা বুলি আছে। এই কৰোনাৰ যি আতংকৰ সৃষ্টি কৰিছে, আতংকৰ সময়ত সকলো ঘৰৰ ভিতৰত থাকক, নিজেও শান্তিত থাকক আৰু আনকো শান্তিত থাকিবলৈ দিয়ক। ধন্যবাদ। নমস্কাৰ, মই কৰঞ্জিত কাশ্যপ, এছএমএছ ফানি মিক্সাৰ চেনেলৰ তৰফৰ পৰা কৈ আছোঁ, ঘৰত থাকক, সুস্থ থাকক, ষ্টে হোম, ষ্টে ছেফ। নমস্কাৰ, মই পিংকু দত্ত। আপোনালোকক এটা কথা জনাই দিব খুজিছোঁ, মোৰ এটা ইউটিউব চেনেল আছে পিংকু পিকে আছাম বুলি। আৰু বৰ্তমান এতিয়া কৰোনা ভাইৰাছত যিটো অৱস্থা হৈছে, ঘৰতে থাকি নিজক সুখী কৰি থওক, নিজে স্বাস্থ্য ভালে ৰাখিবলৈ ঘৰতে সোমাই থাকিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ দাস আৰু মোৰ ঘৰ ওদালগুৰিত, আৰু মোৰ এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম ওদালগুৰি ব্লগছ হয়। আৰু
আপোনালোকেতো জানে আমাৰ এতিয়া বৰ্তমান ৰাজ্যত কি চলি আছে, ৰাজ্যত মানে আমাৰ বৰ্তমান পৃথিৱীত কি চলি আছে। গতিকে আপোনালোকে সকলোৱে ছেফ থাকক, ঘৰতে থাকক, বাহিৰত নাযাব। বাহিৰত কিবা লাগিলে যাব বা কিবা দৰকাৰী বস্তু আনিব থাকিলে যাব, নহ'লে যাব নালাগে। ঠিক আছে, নমস্কাৰ, মই সৃষ্টিয়ে কৈছোঁ। বৰ্তমান আমি কৰোণা ভাইৰাছৰ বিষয়ে সকলোৱে অৱগত। অতি কম সময়ত কিদৰে এই ভাইৰাছে লাখ লাখ মানুহ সংক্ৰমিত কৰিছে তাৰ বিষয়ে আমি অৱগত, আৰু অতি দুখ লগা যে বহু লোক এই ভাইৰাছত মৃত্যুবৰণ কৰিছে। গতিকে এইটো সময়ত আমি সজাগ আৰু সচেতন হৈ থাকিব লাগিব। লগতে চৰকাৰে আমাৰ বাবে কিছুমান দিহা পৰামৰ্শ আগবঢ়াইছে, সেয়াও আমি মানি চলাটো প্ৰয়োজন। হেল্ল' ফ্ৰেণ্ডছ, মই ভাস্কৰ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে ভাস্কৰ শুকাই আছামিজ ব্লগ চেনেল। চ' অসমৰ পৰিস্থিতি ইমান ভাল নহয়, কৰোণা ভাইৰাছৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে। চ' ঘৰতে থাকক, সুস্থ থাকক, আৰু ক'ৰবাত বাহিৰত ইমাৰ্জেঞ্চি কামত যাব লগা হ'লেও মুখত মাস্ক ব্যৱহাৰ কৰিব। চ' ঘৰত থাকক আৰু সুস্থ থাকক। ধন্যবাদ। হাই গাইজ, মই ইনামন মনাই গৈছোঁ মোৰ ইউটিউব চেনেলত BASCC আছাম। আপোনালোকক আগত মই এইটোৱে ক'ব বিচাৰিছোঁ, ষ্টে হোম ষ্টে ছেফ, ঘৰতে থাকক, সুৰক্ষিত থাকক। আৰু আমাৰ চৰকাৰে যিখিনি কৰিছে আমাৰ ভালৰ কাৰণে কৰিছে, আমাৰ কাৰণে চব কৰি আছে। আপোনালোকে চৰকাৰ মানি চলক, য'তে মতে ৰাস্তাত নাযাব, ৰাস্তাত গ'লে মাস্ক ব্যৱহাৰ কৰিব, চেনিটাইজাৰ। হেল্ল' গাইজ, মই বাবুল বৰা DK ষ্টাৰ্ছ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে ঘৰত থাকক, সুখত থাকক, আৰু কৰোণা ভাইৰাছৰ পৰা হাত সাৰি থাকক। ধন্যবাদ। মোৰ চেনেলটোৰ নামো হৈছে ঋষি শৰ্মা, ষ্টে হোম ষ্টে ছেফ। নমস্কাৰ, মোৰ নাম অজয় ঠাকুৰ আৰু মোৰ চেনেলটোৰ নাম হৈছে ঠাকুৰিজ লাইভ, আৰু আপোনালোকে ঠাকুৰিজ লাইভতে চাই আছে ভিডিঅ'সমূহ। চ' আপোনালোকৰ পৰা নিবেদন যে এয়াই যে আপোনালোকে প্লিজ ঘৰত থাকক, মানে বিনা কামৰ বাবে মানে ঘৰৰ পৰা প্লিজ নোলাব আপোনালোকে, যাতেনো আপোনালোকে দেখা পাইছে যে বৰ্তমান আমাৰ অসমৰ পৰিস্থিতি যেনেকৈ হৈছে। প্লিজ যিমান পাৰে ঘৰতে থাকক, সুস্থ থাকক। ধন্যবাদ।